Hey Resto, welcome to back to my YouTube channel Modern Vlog Store. Hey Resto, আজি মই আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছো। বস্তু দেখাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু যদি ভিডিওটো আপোনালোকে ভাল পালে তেনেহলে লাইক কৰিব। Hey Resto, ভিডিওটো পলম নকৰি আমি আৰম্ভ কৰো আহক। Hey Resto আৰু মোৰ ভিডিওটো যদি আপোনালোকে বেয়া পায় তেনেহলে মই বেয়া নাপাওঁ মুঠতে মোৰ ভিডিওটো লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কমেন্ট কৰে আৰু যাতে চেনেলটো ফলো কৰে। এই দস্তো আমাৰ কোম্পানীত এটা আপোনালোকৰ 7-8 লাখ টকীয়া এটাৰ মাছৰ হেৰি আছে। তাত সৰু মাছ কিনা মাছ সৰু মাছ এৰি দিয়া বক্সত ভৰাই থোৱা পানী দি থৈ আছে। পানীত তাত মাছ আছে আৰু অক্সিজেন লগাই থোৱা আছে। সেইটো কি বুলি কয় নাজানো কিন্তু দামী কিন্তু আৰু এটা পলম কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰা হওক। এই দস্তো ফাইনেলি এতিয়া আমি পানী কি বুলি কয় এইটো নাজানো কিন্তু এয়া পালোহি। মাছ এয়া দেখিছেনে জীয়াই থোৱা আছে। এইবিলাক কম দামী মাছ নহয় কিন্তু 7 লাখ টকীয়া মাছ হয়। এয়া দেখিছেনে এই তলত পানী গৈ আছে যে সেইটো অক্সিজেন লগাই থৈছে। এয়া দেখিছেনে তলত শিল আছে, শিল নে কি এইবিলাক নাজানো এইবিলাক কিনি পোৱা নাই দুখীয়া মানুহ আমি। এয়া দেখিছেনে এই তলত ঘাঁহ আছে। এয়া মাছ দুজনী আছে। এইটো দেখিছে চুৰ তুৰ কৰিব নোৱাৰে কিন্তু ইয়াত বহুত দামী বস্তু হয় এইটো। আপোনালোকে চাই থাকক। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব আৰু মোৰ ভিডিওটো কাষত থকা বেল আইকনটো প্ৰেছ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিওটো ভাল পালে সাবস্ক্ৰাইব কৰিব। থেংক ইউ। এই দস্তো মই যেন থেংক ইউ বুলি কৈছিলোঁ বেয়া নাপাব। এই দস্তো আজি ভিডিওটো ইমানেই আছিলে। যদি ভিডিওটো ভাল পালে আপোনালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। এই দস্তো আপোনালোকৰ এনেকুৱা যদি নতুন ভিডিও চাই থাকিবলৈ মন আছে মোৰ চেনেলটোলৈ আপোনালোকে কাষত থকা বেল আইকনটো প্ৰেছ কৰি সাবস্ক্ৰাইব কৰি ল'ব। মই সাবস্ক্ৰাইব হয়তো এতিয়ালৈকে বহুতবাৰ ক'লোঁ আপোনালোকে বেয়া নাপাব আৰু যদি মোৰ ভিডিওটো বেয়াও পাইছে তেনেহ'লে মই বেয়া নাপাম মুঠতে মোৰ ভিডিওটো লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট কৰে যায়। এই দস্তো আৰু মই যে প্ৰতিটো কথাতে দস্ত কৈ আছোঁ আপোনালোকে বেয়া নাপাব। মোৰ যাতে ডিম্পুৰ নিচিনা হওঁ আৰু আপোনালোকৰ আশীৰ্বাদত যদি আপোনালোকে পাৰ্চনেল মানুহক শ্বেয়াৰ কৰি মোৰ চেনেলটো যাতে আগুৱাই নিয়ে আৰু মোৰ চেনেলটো যাতে এদিন সফলতা হয় আৰু আপোনালোকক মই ডিম্পুৰ দাৰ নিচিনা বহুত জেগা ঘূৰাবলৈ পাওঁ আৰু দেখুৱাবলৈ পাওঁ। এয়া আপোনালোকে যদি আশীৰ্বাদ দিয়ে তেনেহ'লে মই পাৰিম। আৰু ভিডিওটো আজি ইমানেই আছিলে বন্ধুসকল আজিলৈ ৰাখিলোঁ।